এভৰিৱান, আজি 2 ছেপ্টেম্বৰ আৰু আজি মোৰ শহুৰ দেউতাৰ জন্মদিন। তাকে আজি ৰাতিপুৱাই গোসাঁই ঘৰলৈ গ'লোঁ, সেৱা চেৱা কৰি আহিলোঁ আৰু আজি চাদৰ মেখেলা পিন্ধি আছোঁ। আৰু পাপাৰ বাৰ্থডে বুলি কিবা এটা গিফ্ট কিনাও নহ'ল, সময়ো নাপালোঁ। দেৰিকৈ হ'লেও কিবা এটা দিম, কিন্তু এতিয়া যিহেতু একো কিনা নহ'ল, কিন্তু তথাপিও বাৰ্থডেটো চেলিব্ৰেট কৰিব লাগিবই। তেনেহ'লে তাকেই দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো। আজি পাপাৰ বাৰ্থডে বুলি সৰুকৈ কেক এটা অনা গ'ল, যোৱাকালি দেওৰটোৱে আনিলে আৰু এইটো হৈছে কেকটো। এতিয়া কেক কাটিং হ'ব আৰু আমাৰ ইছ্যু এইজনী আজিকালি খুব লাজ কৰি থাকে তাই, আৰু ককাদেউতাকৰ বাৰ্থডেটো টাইমৰ ফাৰ্ষ্ট চেলিব্ৰেট কৰিব ন। বাপেকলে ঘূৰি যায়। Happy birthday to you. Happy birthday to you. Happy birthday dear Papa. Happy birthday to you. Happy bhai bola papa. Ay kya kar diye. Siklo. Amar siklu chela khelibo ala. ডাঙৰ বাবু তুমি ইমান ভোট গলা এই কেক চিপলুকে বগা অলপমান খাই চিপলুকে এনেকে এসি কোড দি কাম ভাল লাগে এপা দিলে হল এপা এনে দি হাতত লগাই দুনো কেক ও বাপে কেক খোৱা চাইছে ও এইফালে ও এনে হাতত দি অকমান দেখাবলৈ দিলে মই দিছে মাছ দিও এইয়া কেক খালে তুমি কেক কাটিব লাগিব নহয় মা, আৰু দুমাহৰ পাছত এখনে টেষ্টি হয়, এখনে মেইন টেষ্টি বহুত গুড লাগিব ঠাণ্ডা ন কাহিটো Ya, itu kokan dia. Kokan তুমি ada পানী খাবা দে। এইটো। কোকা তুমি আবা পানী খাবা দে সদায়। নামা? এটা কফি খাবলৈ। মোৰ গিফ্টটো পাপাই পিন্ধি আছে দে। একদম ধুনীয়া লাগিছে। হেল্ল' এভৰিৱান, আজি পিছৰ দিন। কালিতো পাপাৰ বাৰ্থডে দেখিলে আপোনালোকে। আজি এতিয়া ৰাতিপুৱাই আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাবলৈ ওলাইছোঁ আৰু কি কৰিম আপোনালোকে চাই থাকিব, তেতিয়াহে গম পাব ভিডিঅ'টো। তেনেহ'লে আপোনালোকক অলপ পাছতকৈ আকৌ লগ পাই আছোঁ। মই যে কৈছিলোঁ আপোনালোকক ক'বলৈ যাম বুলি, হয় গৈ আছোঁ উত্তৰ গুৱাহাটীত মোৰ বা থাকে আৰু বাৰ ঘৰলৈ গৈ আছোঁ। আৰু কালি এটা বাৰ্থডে পাৰ্টি এটা আছে বাইহাটা চাৰিআলি, তালৈও যাম। তো সেয়ে আপোনালোকক কৈ দিলোঁ আৰু এয়া আমি পাইছোঁ এইখিনি কি ঠাই লখৰা ন, ইমান ট্ৰাফিক জাম হৈ আছে নহয় এইখিনিত, ট্ৰাফিক জাম হৈ আছে। আমি ৰাতিপুৱা সোনকালে ওলাইছিলোঁ যাতে ট্ৰাফিক জাম যাতে নাপাওঁ আৰু, কিন্তু নাই, উপায় নাই। এতিয়া 9:15 হ'ল আৰু এইখিনি সময়তো মানে পুৰা ট্ৰাফিক জাম চলি আছে। তো সেয়ে গৈ আছোঁ। এয়া আমি শৰাইঘাট দলং পালোহি। তুমি দেখা নাই নহয়, কুঁৱলী হৈ আছে ন, ধোঁৱা হৈ আছে চাইডে। বাহঁতৰ ঘৰলৈ আজিৰ পৰা প্ৰায় 2 বছৰমানৰ মূৰত গৈ আছোঁ, কাৰণ যোৱা বছৰটোতো মই প্ৰেগনেণ্ট আছিলোঁ আৰু লগতে ক'ভিড লকডাউন।
তো সেই লকডাউন বুলি গোটেই বছৰটোৱে গ'ল এইবাৰো সেই লকডাউন গৈ ফাইনেলি আজি বাহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু সেইকাৰণে মনটো খুব ভাল লাগি আছে আৰু তাইও খুব ভাল পাব নহ'লে তাই মোক বহুত বেয়া পাই আছিল নোযোৱাৰ কাৰণে আৰু এইকো যে কিমান লৈ যাবলৈ কৈ আছিল সেই আজি গৈ আছোঁ আৰু আমি এতিয়া শৰাইঘাট পাৰ হ'লোঁ ইছু জেঠাই ঘৰ পালোহি মেল বুজা ক'ত লোকো পকো ক'ত এই হেল্ল' এভৰিৱান বাহঁতৰ ঘৰ পালোহি আৰু আহি পাই ফ্ৰেছ হৈ ল'লোঁ এতিয়া আমি সকলোৱে চাহ খাবলৈ লৈছোঁ এয়া মোক এই আৰম্ভ কৰিলা ন তুমি ভোক লাগিছে খাই লওঁ এয়া বাও আহিলে এতিয়া আমি তিনিওটাই মিলি চাহ খাওঁ আৰু ইহঁত দুটাই খালে আৰু ইহঁতৰ এতিয়া ইছুক লৈ থকাৰ পাল আৰু আমি ধুমকে খাই লওঁ কৰি হাই কৈ দিয়া দুপৰীয়া ভাত পানী খাই আমি অলপমান শুলোঁ আৰু এতিয়া মানে আবেলি হ'ল আৰু ভাবিলোঁ অলপমান এনেই বাহিৰতে খোজকাঢ়ি থাকোঁ আৰু বাইদেউ কি গছ পুলি ৰুইছে ফুল ৰুইছে তাকে বোলো চাওঁ আৰু আপোনালোককো দেখাওঁ ইছু ইছু চুবলৈ ভয় নতুনকে আনি দিছো এইটো লাগিয়ে আছে এতিয়া সন্ধিয়া হৈছে আৰু এতিয়া আমি ভাবিলোঁ গোটেইকেইটা অকণমান ওলাই আহোঁগৈ গাড়ীতে ফুৰিম বেছিও দেৰি নকৰোঁ আৰু আপোনালোককো দেখুৱাই থাকিম এয়া হৈছে উত্তৰ গুৱাহাটীৰ বিখ্যাত দৌল গোবিন্দ মন্দিৰ য'ত বিভিন্নজন ভক্তৰ সমাগম ঘটে আৰু প্ৰতি বছৰে দৌল উৎসৱটো বহুত ধুনীয়াকৈ পালন কৰে আৰু ময়ো এই মন্দিৰলৈ বহুত কেইবাৰেই আহিছোঁ কিন্তু আজি ইমান দেৰি হ'ল কাৰণে আমি কোনেও নোসোমালোঁ তো আপোনালোককো দেখাই দিলোঁ এয়া দৌল গোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীৰ এয়া হৈছে বাৰহঁতৰ পুৰণা ঘৰখন মানে বাৰ অৰিজিনেল মেইন ঘৰখন কিন্তু ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ আমি তাতে চাহ পানী খাই মেলি ওলাই আহি ৰাস্তাত মনত পৰিছে যে মোৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল তাকে এয়া হৈছে পৰী আৰু এয়া পৰীৰ মাক মানে আমাৰ বৌ আৰু সেয়া হৈছে বিজয়া বৌ তাকেই বোলো আপোনালোকক দিওঁ আৰু এইফালে বা হৰণ দি আছে যাব লাগে মানে ঘৰলৈ ঠিক আছে বাৰু তেনেহ'লে ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো আপুনি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বাই বাই